এজন ল'ৰাই যেতিয়া দায়িত্ব বুজি পায় তাৰ পাছত সেই ল'ৰাজনৰ জীৱন কিমান সলনি হয় সেইটো মই কম। যদি ভাল লাগে এটা লাইক কৰি থৈ যাবা। যিজন ল'ৰাই সদায় তিনিআলিত আড্ডা দিছিল সেইজন ল'ৰা আজি নন ষ্টপ ঘৰতে থাকে। যিজন ল'ৰাই সদায় বন্ধুৰ লগত ঘূৰিব গৈছিল সেইজন ল'ৰা আজি সদায় কামলৈ যোৱা হ'ল। যিজন ল'ৰাই সৰু সৰু কথাত বন্ধুক পাৰ্টি দিছিল সেইজন ল'ৰাই আজি এক টকা খৰচ কৰিবলৈ ভয় কৰা হ'ল। যিজন ল'ৰাই সদায় উৎপাত কৰিছিল, বদমাচি কৰিছিল সেইজন ল'ৰা আজি হঠাৎ ঠাণ্ডা হৈ গ'ল। যিজন ল'ৰাই ভোক সহ্য কৰিব পৰা নাছিল সেইজন ল'ৰাই আজি কামৰ বাবে ভোক পিয়া সকলো পাহৰি গ'ল। যিজন ল'ৰাই নিজৰ সুখৰ বাবে ঘৰৰ মানুহক দুখ দিছিল সেইজন ল'ৰাই আজি ঘৰৰ মানুহৰ সুখৰ বাবে নিজে দুখত আছে। যিজন ল'ৰাই সপ্তাহত এদিন কাপোৰ কিনিছিল, জোতা কিনিছিল সেইজন ল'ৰাই আজি ফটা গেঞ্জি হাৱাই চেণ্ডেল পিন্ধি ঘূৰি আছে। সকলো সময়তে হাঁহি থকা ল'ৰাজনো আজি হঠাৎ চুপ হৈ গ'ল। যিজন ল'ৰাই 8টা-9টালৈকে হৈছিল সেইজন ল'ৰাৰ আজি ৰাতিও টোপনি নোহোৱা হ'ল। কাৰণে তাৰ কান্ধত দায়িত্ব বোজা আহি গ'ল। বুকুখন বিষাই